মই নকল নকৰোঁ, মোৰ লগতটোই নকল কৰে, সি নকল কৰি ধুনীয়াকৈ পাছ কৰিলে মই চিধা চাদা চলিবা, মই এইবিলাক বেয়া কাম নকৰোঁ, চিধা চাদা যিখিনি মাথাটোত আছে সেইখিনি লিখিম। চিধা পথত গেলি আপোনাৰ জীৱনত একো নহয়। আপুনি বৰ্তমান সময়ত বৰ্তমান সমাজৰ কাৰণে আপুনি 2 নম্বৰী হ'বই লাগিব, আপুনি কাৰোবাক মাৰি কিনে আগবাঢ়িবই লাগিব। এইটো ধ্ৰুৱ সত্য কথা। মোৰ দৰে আপোনাৰ দৰে আপুনি বেকাৰ ল'ৰা, মই বেকাৰ ল'ৰা হোৱাৰ মূল কাৰণ কি জানানে? আমি চিধা বেকাৰ ল'ৰা ছোৱালীগিলাখন সদায় চিধাভাৱে কথা কৰে, চিধাভাৱে কাম কৰে, সেইকাৰণে আজি বেকাৰ মানে কি এনেকুৱা বেকাৰ হৈ আছে। যদি আপুনি বেয়াভাৱে বেলেগভাৱে যদি আপুনি কাম কৰিলে হয় তেতিয়াহ'লে আপুনি বহুত ডাঙৰ মানুহ হ'লে, বহুত একদম হেৰি মানুহ হ'লে। কিন্তু বৰ্তমান সময়ত আপুনি চিধাভাৱে থাকি যে লাভ নাই। আপোনাৰ লগতো ঘটিছে সেইটো ঘটনা। আপুনি ভিডিঅ'টো চোৱাৰ পিছত আপুনি গম পাব যে আপোনাৰ লগত কি ঘটনা ঘটিছে। চাবচোন, আপোনাৰ আপুনি পঢ়ি থকা সময়খিনি চাওক। মোৰ লগত মই নিজে প্ৰেক্টিকেল লাইফৰ ঘটনা যিহেতু মই কওঁ, মোৰ লগতো সেনেকুৱা মানে কি চিটুৱেশ্যন হৈ গৈছে। পঢ়ি থকা একেলগে পঢ়োঁ, এটা ৰুমতে আমি আছিলোঁ বঢ়িয়াকৈ বিকম পঢ়ি থাকোঁতে আৰু আছিলোঁ। মই নকল নকৰোঁ, মোৰ লগতটোই নকল কৰে, সি নকল কৰি ধুনীয়াকৈ পাছ কৰিলে মই চিধা চাদা চলিবা, মই এইবিলাক বেয়া কাম নকৰোঁ, চিধা চাদা যিখিনি মাথাটোত আছে সেইখিনি লিখিম। ভদ্ৰ একদম চিধা চাদা চলি। কিন্তু সেই মোৰ যিজন লগত আছিল সি কিন্তু একদম নকল মাষ্টাৰ, একদম নকল। সি নপঢ়ে, নকল লিখি থাকে। মই কিন্তু পঢ়োঁ, নকল চকল এইগিলা চিষ্টেম নাই। কিন্তু সি পৰীক্ষাত বেছি নম্বৰ পায়। সি এতিয়া বৰ্তমান বহুত ডাঙৰ হেৰি এটাত বহুত 3-4 কিবা বহুত মানে কি মোতকৈ ভাল আৰু মানে কি সি সেই সময়ত বেয়া কাম কৰিছে। মই চিধাই আছিলোঁ, কিন্তু মই চিধা থাকাই আজি বৰ্তমান কি হৈছে, মই বেকাৰ। মই চিধা থাকাই মোৰ আজি একোৱে হোৱা নাই। কিন্তু সেই সময়ত সি পঢ়াৰ সময়খিনিত সি 2 নম্বৰী কৰিছিল, নকল কৰিছিল কাৰণে তেওঁৰ আজি লাইফটো চেটেল হৈ গৈছে। গতিকে আপোনাৰ বন্ধু, আপুনি নিজে এতিয়া প্ৰমাণ পাইছে আপুনি বেকাৰ হৈ আছে, কিন্তু আপোনাৰ লগ বন্ধু কোনোবাই নকলত উস্তাদ আছিল। সি সেই সময়ত 2 নম্বৰী কৰিছিল কাৰণে তেওঁৰ আজি ভাল কিবা এটা ধুনীয়া বস্তু এটাত মানে কি ভাল চাকৰি এটা আছে, কিবা আছে, বঢ়িয়াকৈ চলি আছে। কিন্তু আপুনি সেই সময়ত নকল কৰা নাছিল, আপুনি ভদ্ৰ আছিল, ভয় কৰিছিল নকল কৰি এক্সপেল কৰি দিওঁ, মাষ্টৰ আহিব, কিবা আহিব, মানে কি আপুনি ভয় কৰিছিল সেইকাৰণে, বা আপুনি সৎ আছিল সেইকাৰণে আপোনাৰ বৰ্তমান এই দশা হৈছে, আপুনি এই বেকাৰ থাকিব লগা হৈছে। কিন্তু সেই ল'ৰাজনে নকল কৰিছিল, তাৰমানে আল বাল কৰিছিল কাৰণে, সেই ল'ৰাজনে 2 নম্বৰী কৰিছিল কাৰণে বৰ্তমান সময়ত তেওঁ এজন ভাল পইচা হৈছে থকা, ভাল ধুনীয়া চাকৰি এটা লৈছে। বৰ্তমান সমাজখনে হৈছে সেনেকুৱা। আপুনি যদি জীৱনত কিবা এটা কৰিব খোজে শুদ্ধ পথত কেতিয়াও নাযাব। মই বেয়া কথা নকওঁ, কিন্তু ক'ব লগা বাধ্য। শুদ্ধ পথত গ'লে বৰ্তমান মই ভুক্তভোগী, আপুনি ভুক্তভোগী। আপুনি কাণ কাটি কুকুৰ খুৱাম, হয়নে নহয়? আপুনি নিজে এবাৰ বুকুত হাত থৈ কওক যে মই নকল নকৰাৰ কাৰণে মোৰ লগৰকেইটা নকল কৰিছিল, আজি সিহঁতে ভাল হৈ আছে, ধুনীয়া চাকৰি পাই আছে, ধুনীয়া হেৰি কৰি আছে। কিন্তু আপুনি সেই সময়ত চিধাই আছিল কাৰণে আপোনাৰ বৰ্তমান আজি কি দেখা হৈছে। বুকুত হাত থৈ ক'ব পাৰিব? ঘণ্টাই নৰে। কাৰণ দুনিয়াখনে আজিকালি হৈছে 2 নম্বৰী। 1 নম্বৰী কামেদি একোৱে নহয়। গতিকে আপোনালোকেও 2 নম্বৰী কাম লাহে লাহে কৰিবলৈ চেষ্টা কৰক, চাব আপোনাৰ জীৱনটো ভাল হৈ যাব, একদম সুন্দৰ হৈ যাব, ভাল হৈ যাব। মই ভিডিঅ'টোত কিবা নক'লোৱে, মই প্ৰেক্টিকেল লাইফৰ কথা কৈ দিওঁ, বেয়া হ'লেও ভাল হ'লেও একদম চিধে কথা কৈ দিওঁ। ডাইৰেক্ট প্ৰেক্টিকেল লাইফৰ ঘটনাবিলাক যিহেতু মোৰ চেনেলত মই লওঁ, ডাইৰেক্ট প্ৰেক্টিকেল ভিডিঅ'বিলাক মই ডাইৰেক্ট চিধেভাৱে ডাইৰেক্ট কৈ দিওঁ। যদি ভিডিঅ'টো ভাল লাগিছে, যদি এনেকুৱা আপোনাৰো লগতে যদি এনেকুৱা ঘটনা ঘটিছে, নিজেও যদি ভুক্তভোগীতাৰ কাৰণে আপুনি সেই সময়ত শুদ্ধ আছিল, বৰ্তমান মানে কি আপোনাৰ লগবিলাক অশুদ্ধ হৈছিল কাৰণে তেওঁলোক ভাল হৈছে, যদি আপোনাৰ লগত ঘটিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি কি ঘটিছে ধুনীয়াকৈ কমেণ্টত ধুনীয়াকৈ জনাই দিয়ক। আৰু চেনেলত যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰতিদিনে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মই এই গধূলি হ'ব হ'ল এতিয়া মই ভিডিঅ' বনাই আছোঁ, আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ, প্ৰেক্টিকেল লাইফৰ ভিডিঅ' লৈ আহোঁ, সেইকাৰণে মই ভিডিঅ' বনাই আছোঁ। বাই নে কি? চেনেলটোত লাইক বাই বাই।